نحمده ونصلي على رسوله الكريم أما بعد فقد قال الله تبارك في كلامه المجيد والفرقان الحميد أعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم واعتصموا بحبل الله جميعا صدق الله العظيم। উপস্থিত মাহতারাম দোস্ত और বুজুর্গ, আল্লাহ তবারক ও তাআলা আমালোকক এই দুনিয়াত দিছে বিশ্ব নবীজি সাল্লাল্লাহু আলাইহি ওয়াসাল্লামার উম্মত হিসাবে, আর আদমৰ সন্তান হিসাবে আমি মানৱ জাতি দুনিয়াৰ মাজত আছো। আৰু এই দুনিয়াৰ পৰা আমি মানৱ জাতি কেনেকা দুনিয়াৰ জিন্দগী উপভোগ কৰাৰ পিছত আখিৰাতৰ জিন্দগী আমাৰ সাফল্যমণ্ডিত হৈ যায়, বা আখিৰাতত আমি কেনেকুৱা আমাৰ গন্তব্য স্থানত পৌঁছি যাওঁ, ইয়াৰ ওপৰত আল্লাহ তবাৰক ও তাআলা এই কোরআনে কারীমৰ আয়াত মই তিলাওয়াত কৰিলোঁ। এই কোরআনে কারীমৰ আয়াতত আল্লাহ তবাৰক ও তাআলা ফৰমাই আছে, ওয়াতাসিমু, যে মজবুতকৈ ধৰা, বিহাবলিল্লাহ, আল্লাহ তবাৰক ও তাআলাৰ ফালৰ পৰা আনেৱালা ৰছী, জামিয়া, একত্ৰিতভাৱে। এয়া হৈছে আয়াতে কাৰিমাৰ সংক্ষিপ্ত অৰ্থ। এতিয়া আমি ইয়াৰ বিস্তাৰিত অৰ্থলৈ যাওঁ, তেতিয়া আমি বুজিব পাৰিম। মহতৰম দোস্ত আৰু বুজুৰ্গ, আল্লাহ তবাৰক ও তাআলা ওয়াতাসিমু, মজবুতকৈ ধৰাৰ কথা কৈছে। ইয়াৰ দ্বাৰা আমি বুজি পালো যে ধৰাৰ মাজতো দুটা কোৱালিটি আছে। ঢিলাকৈ ধৰিলে নহ'ব, ইয়াক মজবুতকৈ ধৰিব লাগিব। বিহাবলিল্লাহ, আল্লাহ তবাৰক ও তাআলাৰ ফালৰ পৰা আনেৱালা এডাল ৰছীক। এতিয়া ৰছী দি পেলাই আল্লাহ তবাৰক ও তাআলাই কি মুৰাদ ল'লে, মুছন্নিফ ৰহমতুল্লাহ আলাইহি সকলে তফসিৰৰ কিতাবত লিখিছে যে কোরআনে কারীমৰ এটা আয়াত যদি বুজা নাযায়, তেতিয়াহ'লে তাৰ উচুল হ'ল কোরআনৰ দ্বিতীয় আয়াত দি বা অন্যান্য আয়াতৰ দ্বাৰা এই আয়াতক বুজাৰ চেষ্টা কৰা। যদি গোটেই কোরআনে কারীমত কোনো আয়াতৰ জৰিয়া কৰি এই আয়াতক বুজিব পৰা নাযায়, তেতিয়াহ'লে আমি দ্বিতীয় উচুলৰ ফালে চাব লাগিব, বা দ্বিতীয় উচুল ব্যৱহাৰ কৰিব লাগিব। দ্বিতীয় উচুলটো হৈছে বিশ্ব নবীজি সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পবিত্ৰ বাণী হাদিছৰ ফালে চাব লাগিব, যে এই হাদিছৰ ওপৰত ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কথা কি বা তেওঁ কি কৈছে। তো সেই হিচাপত কোরআনে কারীমৰ বিভিন্ন আয়াতৰ দ্বাৰা এই হাবল ৰছী শব্দৰ অৰ্থ দি আল্লাহ তবাৰক ও তাআলা কি বুজালে, মুছন্নিফ ৰহমতুল্লাহ আলাইহি সকলে বিচাৰি নোপোৱাত হাদিছৰ ওচৰ চাপিলে। আৰু হাদিছ শৰীফত নবীজি সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফৰমাইছে যে হাবলুন মামদুদুন মিনাস সামাই ইলাল আরদ, যে হাবল এনেকা এডাল ৰছীৰ নাম, যি ৰছী আসমানৰ পৰা জমিন পৰ্যন্ত পৌঁছি গৈছে। তো মাহতাৰাম দোস্ত আৰু বুজুৰ্গ, আসমানৰ পৰা জমিন পৰ্যন্ত পৌঁছোৱাৰ এই ৰছী দি আমি কি বুজি পালোঁ, এই হাদিছৰ ব্যাখ্যাত যেতিয়া আমি যাম, তেতিয়া তাৰ স্পষ্ট আকাৰে বুজি পাম যে আল্লাহ তবাৰক ও তাআলাই আসমানৰ পৰা ৰছী জমিনত পঠোৱাৰ অৰ্থ এইটোৱে বুজাইছে যে আসমানৰ ওপৰত আছে লাউহে মাহফুজ, 7 আসমানৰ ওপৰত আৰশে আজিমৰ তলত, আৰু সেই আরশে আজিমত যে লাউহে মাহফুজ আছে, এই লাউহে মাহফুজত কোরআনে কারীম তাত হেফাজত কৰি ৰখা হৈছে। আৰু তাৰ পৰা এই কোরআনে কারীম দুনিয়াৰ জমিনত হযরতে জিবরাইল আলাইহিস সালাতু ওয়াস সালামৰ জৰিয়া বিশ্ব নবীজি সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰত আহি পৌঁছিছে।
তো দোস্ত বুজুর্গ, আল্লাহ তবারক ওয়া তাআলা এই হাবল দি মুরাদ বুঝা গল যে কোরআনে কারীম মুরাদ লইছে। অর্থাৎ এই কোরআনে কারীম আল্লাহ তবারক ওয়া তাআলা দুনিয়ার জমিনের মানুহক দিছে, আৰু আমি যদি ইয়াক মজবুত কৰি ধৰো তেতিয়াহ'লে আমি আখিৰাতৰ ফালৰ পৰা সাফল্যমণ্ডিত হৈ যাম। তাৰ এটা উদাহৰণ মুছন্নিফ ৰহমতুল্লাহ আলাইহি সকলে তফসিৰৰ কিতাবত লিখিছে যে দুনিয়াৰ ক্ষেত্ৰত যদি আমি কোনো এজন মানুহ কুৱাৰ মাজত পৰি যায় আৰু সেই কুৱাৰ পৰা মানুহজনক আমি উদ্ধাৰ কৰাৰ কাৰণে আমি ৰছীৰ অৱলম্বন কৰোঁ আৰু ৰছীৰ সহায় বিচাৰোঁ। অৰ্থাৎ ৰছী এই কুৱাত পৰি যোৱা মানুহজনক ৰছীডাল দিম আৰু দি পেলাই কম যে ভাই তুমি এই ৰছীডালত মজবুতকৈ ধৰা, আৰু তাৰপিছত আমি লাহে লাহে ৰছীডাল টানি টানি মানুহজনক এই কুৱা নামৰ বিপদজনক স্থানৰ পৰা উদ্ধাৰ কৰোঁতে খুব সহজ হয় এই পদ্ধতিৰে। তো মাহতাৰাম দোস্ত আৰু বুজুৰ্গ, আল্লাহ তবাৰক ওয়া তাআলাও আদম আলাইহিস সালাতু ওয়াস সালামৰ ঠিকনা জন্নত আছিলে, আৰু জন্নত হৈছে আসমানৰ ওপৰত, আৰু আমি হৈছো আদমৰ সন্তান। আৰু কিবা কাৰণবশতঃ এয়া এটা বিশেষ অন্য আলোচনা যে আল্লাহ তবাৰক ওয়া তাআলা আদম আলাইহিস সালাতু ওয়াস সালামক দুনিয়াৰ জমিনত দি দিলে। এতিয়া আসমানৰ ওপৰত থকা জন্নতৰ পৰা যেতিয়া দুনিয়াৰ জমিনত আদম আহি গ'ল, আচলতে এই দুনিয়াখন আদমৰ স্থায়ী জাগা নহয়, আদমৰ স্থায়ী জাগা হৈছে জন্নত। কাৰণবশতঃ দুনিয়াত আহিছে, আকৌ তেওঁৰ গন্তব্যস্থান জন্নতলৈ তেওঁ যাবগৈ। তো এই দুনিয়া আসমানৰ তুলনামূলকভাৱে এটি কুৱা, আৰু আসমানৰ ওপৰত কুৱাত আদম আলাইহিস সালাতু ওয়াস সালাম পৰি গৈছে, অথবা আদমৰ সন্তান আমি দুনিয়া নামৰ কুৱাত আছো, আৰু এই কুৱাৰ পৰা আদম আৰু আদমৰ সন্তানক ৰক্ষা কৰাৰ কাৰণে গন্তব্য স্থান আকৌ পৌঁছোৱাৰ কাৰণে আমি যেনেকুৱা কুৱাৰ মানুহজন পৰি গ'লে তাক ৰছী দি পেলাই উদ্ধাৰ কৰোঁ, তেনেকুৱা আল্লাহ তবাৰক ওয়া তাআলাই এই কোরআনে কারীম আমাক দি পেলাই কৈছে ওয়াতাসিমু, তোমালোকে এই কোরআনে কারীমক মজবুত কৰি ধৰা। আৰু আমি যেতিয়া এই কোরআনে কারীমক মজবুত কৰি ধৰিম তেতিয়া আল্লাহ তবাৰক ওয়া তাআলাই আমাক এই ৰছীৰ জৰিয়া কৰি, কোরআনৰ জৰিয়া কৰি আকৌ আমাৰ গন্তব্যস্থান জন্নতত পৌঁছাই দিব। এতিয়া আমি ক'ব পাৰোঁ যে ৰছী কুৱাত পেলালো যেতিয়া, এটা সাইড ৰছীৰ তো আমাৰ হাতত আছে আৰু আন সাইড ৰছীৰ এই কুৱাত পৰা ব্যক্তিজনৰ হাতত দিলোঁ। এতিয়া কোরআনে কারীমৰ ৰছী কেনেকা হ'ল? মুছন্নিফ ৰহমতুল্লাহ আলাইহি এই কথাও খুলি পেলাই লিখিছে যে কোরআনে কারীমখন হৈছে এখন কিতাপ, আৰু সাধাৰণতে কিতাবৰ টাইটেল থাকে কিতাবুল্লাহ, আল্লাহৰ ফালৰ পৰা আনেৱালা কিতাপ। এনেকা আৰু বহু অজিফা, বহু কিতাপ আগতে অৱতীৰ্ণ হৈছে। এই কিতাপসমূহৰ টাইটেল হৈছে কিতাবুল্লাহ, আল্লাহৰ ফালৰ পৰা আনেৱালা কিতাপ। কিন্তু কোরআনে কারীম এনেকা এখন কিতাপ যে ইয়াৰ টাইটেল হৈছে কালামুল্লাহ, যে কিতাব নহয়, এয়া হৈছে আল্লাহ তবাৰক ওয়া তাআলাৰ কথা। আৰু আল্লাহ তবাৰক ওয়া তাআলাৰ কথা যেতিয়া কালামুল্লাহ কোরআন, তেতিয়া আল্লাহ তবাৰক ওয়া তাআলাৰ ঠিকনা হৈছে আৰশে আজিমৰ ওপৰত, আৰু আল্লাহ তবাৰক ওয়া তাআলাৰ ওচৰত আছে কোরআনে কারীম। অৰ্থাৎ ৰছীডালৰ এটা সাইড আল্লাহৰ হাতত আছে, তেওঁৰ মুখৰ জবান, আৰু আন এটা সাইড দুনিয়াৰ জমিনত দিয়া গৈছে। আদম তথা আদমৰ সন্তানে যদি এই ৰছীডালক মজবুত কৰি ধৰি দিয়ে, কোরআন নামৰ ৰছীডালক, তেতিয়াহ'লে আল্লাহ তবাৰক ওয়া তাআলা আকৌ আদমৰ তাৰ গন্তব্য স্থান, যি স্থায়ী স্থান আছিলে জন্নত, তার জন্নতত পৌঁছাই দিব। সুবহানাল্লাহ। মাহতারাম দোস্ত আর বুজুর্গ, সেই কারণে আল্লাহ তবারক ওয়া তাআলা কোরআনে কারীমক কৈছে মজবুত কৰি ধৰা, ওয়াতাসিমু বিহাবলিল্লাহি জামিআ, তোমালোকে মজবুত কৰি ধৰিবা আল্লাহ তবাৰক ওয়া তাআলাৰ ফালৰ পৰা আনেৱালা কিতাব বা কালামুল্লাহ কোরআনে কারীম। আৰু ধৰিলে এই দুনিয়া নামৰ কুৱাৰ পৰা আল্লাহ তবাৰক ওয়া তাআলা আমাক নাজাত দি ৰক্ষা কৰি আসমানৰ ওপৰত যি জন্নত আছে আমাৰ গন্তব্যস্থান,
লামেহদুদ জিন্দগীৰ কাৰণে সেই জেগাখন গৈ আমি পাই যাম খুব সহজে। দ্বিতীয় কথাটো হ'ল এই আয়াতত জামিয়া শব্দ উচ্চাৰণ কৰা হৈছে, অৰ্থাৎ আমি একত্ৰিতভাৱে এই কোৰআনে কাৰিমক ধৰিব লাগিব। অকল নিজেই ইবাদত কৰি আছোঁ, নিজে ৰোজা ৰাখি আছোঁ, নমাজ পঢ়ি আছোঁ, হজ কৰিলোঁ, চব নিজেই কৰি আছোঁ, কিন্তু আৰু কোনেও কৰা নাই বা তেওঁলোকৰ ওচৰত আমি কেতিয়াও যোৱাও নাই, তেওঁলোকক এই সৎ ৰাস্তাৰ আহ্বান হিচাপে আহ্বায়ক আমি বনাও নাই, তেনেকৈ নহয়। আল্লাহ পাকে কৈছে একত্ৰিতভাৱে ধৰিবা। যিকোনো বস্তু যদি এটা গোট হিচাপে ধৰা যায়, এই বস্তুটোত মজবুত আকাৰে ধৰা হয়। আমি যেতিয়া একত্ৰিতভাৱে সকলোৱে ধৰিম তেতিয়া মজবুত আকাৰে ধৰা হ'ব আৰু আমি সকলো এই দুনিয়া নামৰ কুৱাৰ পৰা ৰক্ষা পাই যাম। আল্লাহ তবাৰক ও তাআলা আমালোকক জান্নাতত দি দিব, কাৰণ এজনে ধৰিলে এয়া মজবুতি আহে। তাৰ মানে মুছন্নিফ ৰহমতুল্লাহ আলাইহি এই কথাও এটা এক্সাম্পল দি লিখিছে যে হাতত 5টা আঙুলি আছে, তাৰ পৰা এটা আঙুলি যদি মই কাৰোবাক এটেক কৰোঁ তেতিয়াহ'লে ইয়াত কোনো ধৰণৰ অসুবিধা নহয়, দুটা দি কৰিলেও নহয়। কিন্তু গোটেইকেইটা যদি একেলগে মুঠি মাৰি পেলাই কৰোঁ কিবা না কিবা এটা হ'ব। সেইকাৰণে একত্ৰিতভাৱে ধৰাৰ যি মজবুতিতা, এই মজবুতিতাটো অকলে অকলে ধৰিলে নাথাকিব। সেইকাৰণে আমি আমাৰ পৰিয়ালবৰ্গ লৈ ওচৰ চুবুৰীয়া যিসকল বন্ধু বান্ধৱ আছে সকলোকে যেতিয়া আমি নমাজৰ দাৱত দিম, ৰোজাৰ দাৱত দিম, হজৰ দাৱত দিম, জাকাতৰ কথা বৰ্ণনা কৰিম, তেতিয়া আমি সকলোৱে মিলি যেতিয়া কোৰআনে কাৰিমখন ধৰিম, আমি ইনশাআল্লাহ এই দুনিয়া নামৰ কুৱাৰ পৰা আমি সকলোৱে নাজাত পাই যাম আৰু আল্লাহ তবাৰক ও তাআলাই আমালোকৰ গন্তব্যস্থান জান্নাতত পৌঁছাই দিব ইনশাআল্লাহ কাৰিম। এই আমল নিশ্চয় ইনশাআল্লাহ কাৰিম আল্লাহ তবাৰক ও তাআলা আমালোক সকলোকে কোৱা আৰু শুনাতকৈ বেছি আমল করার তৌফিক আতা ফরমাক। ওয়া আখিরি দাওয়ানা আনিল হামদুলিল্লাহি রাব্বিল আলামিন। নাহমাদুহু ওয়া নুসাল্লি আলা রাসূলিহিল কারীম। আম্মা বা'দ, ফাকাদ ক্বালা আল্লাহু তাবারাকা ফি কালামিহিল মাজিদ ওয়াল ফুরকানিল হামিদ। আউযু বিল্লাহি মিনাশ শাইতানির রাজীম। বিসমিল্লাহির রহমানির রহিম। ওয়া'তাসিমু বিহাবলিল্লাহি জামিআ। সাদাকাল্লাহুল আযীম। উপস্থিত মাহতারাম দোস্ত और বুজুর্গ, আল্লাহ তবারক ও তাআলা আমালোকক এই দুনিয়াত দিছে বিশ্ব নবীজি সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ উম্মত হিচাপে, আৰু আদমৰ সন্তান হিচাপে আমি মানৱ জাতি দুনিয়াৰ মাজত আছো। আৰু এই দুনিয়াৰ পৰা আমি মানৱ জাতি কেনেকা দুনিয়াৰ জিন্দগী উপভোগ কৰাৰ পিছত আখিৰাতৰ জিন্দগী আমাৰ সাফল্যমণ্ডিত হৈ যায়, বা আখিৰাতত আমি কেনেকুৱা আমাৰ গন্তব্য স্থানত পৌঁছি যাওঁ, ইয়াৰ ওপৰত আল্লাহ তবাৰক ও তাআলা এই কোরআনে কারিমৰ আয়াত মই তিলাৱত কৰিলোঁ। এই কোরআনে কারিমৰ আয়াতত আল্লাহ তবাৰক ও তাআলা ফৰমাই আছে ওয়া'তাসিমু, যে মজবুতকৈ ধৰা, বিহাবলিল্লাহ, আল্লাহ তবাৰক ও তাআলাৰ ফালৰ পৰা আনেৱালা ৰছী, জামিআ, একত্ৰিতভাৱে। এয়া হৈছে আয়াতে কাৰিমাৰ সংক্ষিপ্ত অৰ্থ। এতিয়া আমি ইয়াৰ বিস্তাৰিত অৰ্থলৈ যাওঁ, তেতিয়া আমি বুজিব পাৰিম। মহতৰম দোস্ত আৰু বুজুৰ্গ, আল্লাহ তবাৰক ও তাআলাই ওয়া'তাসিমু, মজবুতকৈ ধৰাৰ কথা কৈছে। ইয়াৰ দ্বাৰা আমি বুজি পালোঁ যে ধৰাৰ মাজতো দুটা কোৱালিটি আছে। ঢিলাকৈ ধৰিলে নহ'ব, ইয়াক মজবুতকৈ ধৰিব লাগিব। বিহাবলিল্লাহ, আল্লাহ তবাৰক ও তাআলাৰ ফালৰ পৰা আনেৱালা এডাল ৰছীক। এতিয়া ৰছী দি পেলাই আল্লাহ তবাৰক ও তাআলাই কি মুৰাদ ল'লে, মুছন্নিফ ৰহমতুল্লাহ আলাইহি সকলে তফছিৰৰ কিতাবত লিখিছে যে কোরআনে কারিমৰ এটা আয়াত যদি বুজা নাযায় তেতিয়াহ'লে তাৰ উচুল হ'ল
কোরআনের দ্বিতীয় আয়াত দি বা অন্যান্য আয়াতর দ্বারা এই আয়াতক বুঝার চেষ্টা করা। যদি গোটেই কোরআনে কারিমত কোনো আয়াতৰ জৰিয়া কৰি এই আয়াতক বুজিব পৰা নাযায়, তেতিয়াহ'লে আমি দ্বিতীয় উচুলৰ ফালে চাব লাগিব বা দ্বিতীয় উচুল ব্যৱহাৰ কৰিব লাগিব। দ্বিতীয় উচুলটো হৈছে বিশ্ব নবীজী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পবিত্ৰ বাণী হাদিছৰ ফালে চাব লাগিব যে এই হাদিছৰ ওপৰত ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কথা কি বা তেওঁ কি কৈছে। তো সেই হিচাপত কোরআনে কারিমৰ বিভিন্ন আয়াতৰ দ্বাৰা এই হাবল ৰছী শব্দৰ অৰ্থ দি আল্লাহ তবাৰক ও তাআলা কি বুজালে মুছন্নিফ ৰহমতুল্লাহ আলাইহি সকলে বিচাৰি নোপোৱাত হাদিছৰ ওচৰ চাপিলে। আৰু হাদিছ শৰীফত নবীজি সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফৰমাইছে যে হাবলুন মামদুদুন মিনাস সামাই ইলাল আরদ, যে হাবল এনেকা এডাল ৰছীৰ নাম যি ৰছী আসমানৰ পৰা জমিন পৰ্যন্ত পৌঁছি গৈছে। তো মাহতৰম দোস্ত আৰু বুজুৰ্গ, আসমানৰ পৰা জমিন পৰ্যন্ত পৌঁছোৱাৰ এই ৰছী দি আমি কি বুজি পালোঁ? এই হাদিছৰ ব্যাখ্যাত যেতিয়া আমি যাম তেতিয়া তাৰ স্পষ্ট আকাৰে বুজি পাম যে আল্লাহ তবাৰক ও তাআলাই আসমানৰ পৰা ৰছী জমিনত পঠোৱাৰ অৰ্থ এইটোৱে বুজাইছে যে আসমানৰ ওপৰত আছে লাউহে মাহফুজ, 7 আসমানৰ ওপৰত আৰশে আজিমৰ তলত, আৰু সেই আরশে আজিমত যে লাউহে মাহফুজ আছে, এই লাউহে মাহফুজত কোরআনে কারিম তাত হেফাজত কৰি ৰাখা হৈছে। আৰু তাৰ পৰা এই কোরআনে কারিম দুনিয়াৰ জমিনত হজরতে জিবরাইল আলাইহিস সালাতু ওয়াস সালামৰ জৰিয়ায় বিশ্ব নবীজি সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰত আহি পৌঁছিছে। তো দোস্ত বুজুর্গ, আল্লাহ তবারক ও তাআলা এই হাবল দি মুরাদ বুঝা গল যে কোরআনে কারিম মুরাদ লইছে। অর্থাৎ এই কোরআনে কারিম আল্লাহ তবারক ও তাআলা দুনিয়াৰ জমিনৰ মানুহক দিছে, আৰু আমি যদি ইয়াক মজবুতকৈ ধৰোঁ তেতিয়াহ'লে আমি আখিৰাতৰ ফালৰ পৰা সাফল্যমণ্ডিত হৈ যাম। তাৰ এটা উদাহৰণ মুছন্নিফ ৰহমতুল্লাহ আলাইহি সকলে তফসিৰৰ কিতাবত লিখিছে যে দুনিয়াৰ ক্ষেত্ৰত যদি আমি কোনো এজন মানুহ কুৱাৰ মাজত পৰি যায় আৰু সেই কুৱাৰ পৰা মানুহজনক আমি উদ্ধাৰ কৰাৰ কাৰণে আমি ৰছীৰ অৱলম্বন কৰোঁ আৰু ৰছীৰ সহায় বিচাৰোঁ। অৰ্থাৎ ৰছী এই কুৱাত পৰি যোৱা মানুহজনক ৰছীডাল দিম আৰু দি পেলাই কম যে ভাই তুমি এই ৰছীডালত মজবুতকৈ ধৰা, আৰু তাৰ পিছত আমি লাহে লাহে ৰছীডাল টানি টানি মানুহজনক এই কুৱা নামৰ বিপদজনক স্থানৰ পৰা উদ্ধাৰ কৰোঁতে খুব সহজ হয় এই পদ্ধতিৰে। তো মাহতৰম দোস্ত আৰু বুজুৰ্গ, আল্লাহ তবাৰক ও তাআলাও আদম আলাইহিস সালাতু ওয়াস সালামৰ ঠিকনা জন্নত আছিলে, আৰু জন্নত হৈছে আসমানৰ ওপৰত, আৰু আমি হৈছোঁ আদমৰ সন্তান। আৰু কিবা কাৰণবশতঃ এয়া এটা বিশেষ অন্য আলোচনা যে আল্লাহ তবাৰক ও তাআলা আদম আলাইহিস সালাতু ওয়াস সালামক দুনিয়াৰ জমিনত দি দিলে। এতিয়া আসমানৰ ওপৰত থকা জন্নতৰ পৰা যেতিয়া দুনিয়াৰ জমিনত আদম আহি গ'ল, আচলতে এই দুনিয়াখন আদমৰ স্থায়ী জাগা নহয়, আদমৰ স্থায়ী জাগা হৈছে জন্নত। কাৰণবশতঃ দুনিয়াত আহিছে, আকৌ তেওঁৰ গন্তব্য স্থান জন্নতলৈ তেওঁ যাবগৈ। তো এই দুনিয়া আসমানৰ তুলনামূলকভাৱে এটি কুয়া, আৰু আসমানৰ ওপৰত কুৱাত আদম আলাইহিস সালাতু ওয়াস সালাম পৰি গৈছে, অথবা আদমৰ সন্তান আমি দুনিয়া নামৰ কুৱাত আছো, আৰু এই কুৱাৰ পৰা আদম আৰু আদমৰ সন্তানক ৰক্ষা কৰাৰ কাৰণে গন্তব্য স্থান আকৌ পৌঁছোৱাৰ কাৰণে আমি যেনেকুৱা কুৱাত মানুহজন পৰি গ'লে তাক ৰছী দি পেলাই উদ্ধাৰ কৰোঁ, তেনেকুৱা আল্লাহ তবাৰক ও তাআলাই এই কোরআনে কারিম আমাক দি পেলাই কৈছে ওয়াতাসিমু, তোমালোকে এই কোরআনে কারিমক মজবুতকৈ ধৰা। আৰু আমি যেতিয়া এই কোরআনে কারিমক মজবুতকৈ ধৰিম
তেতিয়া আল্লাহ তবাৰক ও তাআলাই আমাক এই ৰছীৰ জৰিয়া কৰি কোরআনৰ জৰিয়া কৰি আকৌ আমাৰ গন্তব্যস্থান জন্নতত পৌঁছাই দিব। এতিয়া আমি ক'ব পাৰোঁ যে ৰছী কুৱাত পেলালোঁ যেতিয়া এটা ছাইড ৰছীৰটো আমাৰ হাতত আছে আৰু আন ছাইড ৰছীৰ এই কুৱাত পৰা ব্যক্তিজনৰ হাতত দিলোঁ। এতিয়া কোরআনে কাৰীমৰ ৰছী কেনেকা হ'ল? মুছন্নিফ ৰহমতুল্লাহ আলাইহি এই কথাও খুলি পেলাই লিখিছে যে কোরআনে কাৰীমখন হৈছে এখন কিতাপ আৰু সাধাৰণতে কিতাবৰ টাইটেল থাকে কিতাবুল্লাহ, আল্লাহৰ ফালৰ পৰা আনেৱালা কিতাপ, এনেকা আৰু বহু অজিফা বহু কিতাপ আগতে অৱতীৰ্ণ হৈছে। এই কিতাপসমূহৰ টাইটেল হৈছে কিতাবুল্লাহ, আল্লাহৰ ফালৰ পৰা আনেৱালা কিতাপ। কিন্তু কোরআনে কাৰীম এনেকুৱা এখন কিতাপ যে ইয়াৰ টাইটেল হৈছে কালামুল্লাহ, যে কিতাব নহয়, এয়া হৈছে আল্লাহ তবাৰক ও তাআলাৰ কথা। আৰু আল্লাহ তবাৰক ও তাআলাৰ কথা যেতিয়া কালামুল্লাহ কোরআন, তেতিয়া আল্লাহ তবাৰক ও তাআলাৰ ঠিকনা হৈছে আৰশে আজিমৰ ওপৰত, আৰু আল্লাহ তবাৰক ও তাআলাৰ ওচৰত আছে কোরআনে কাৰীম, অৰ্থাৎ ৰছীডালৰ এটা ছাইড আল্লাহৰ হাতত আছে, তেওঁৰ মুখৰ জবান, আৰু আন এটা ছাইড দুনিয়াৰ জমিনত দিয়া গৈছে। আদম তথা আদমৰ সন্তানে যদি এই ৰছীডালক মজবুতকৈ ধৰি দিয়ে, কোরআন নামৰ ৰছীডালক, তেতিয়াহ'লে আল্লাহ তবাৰক ও তাআলা আকৌ আদমৰ তাৰ গন্তব্য স্থান, যি স্থায়ী স্থান আছিলে জন্নত, তাত জন্নতত পৌঁছাই দিব। সুবহানাল্লাহ। মহতৰম দোস্ত আৰু বুজুৰ্গ, সেইকাৰণে আল্লাহ তবাৰক ও তাআলাই কোরআনে কাৰীমক কৈছে মজবুতকৈ ধৰা, ৱাতাছিমু বিহাবলিল্লাহি জামিআ, তোমালোকে মজবুতকৈ ধৰিবা আল্লাহ তবাৰক ও তাআলাৰ ফালৰ পৰা আনেৱালা কিতাব বা কালামুল্লাহ কোরআনে কাৰীম। আৰু ধৰিলে এই দুনিয়া নামৰ কুৱাৰ পৰা আল্লাহ তবাৰক ও তাআলা আমাক নাজাত দি ৰক্ষা কৰি আসমানৰ ওপৰত যি জন্নত আছে, আমাৰ গন্তব্যস্থান লামেহদুদ জিন্দগীৰ কাৰণে, সেই জেগাখন গৈ আমি পাই যাম খুব সহজে। দ্বিতীয় কথাটো হ'ল এই আয়াতত জামিয়া শব্দ উচ্চাৰণ কৰা হৈছে, অৰ্থাৎ আমি একত্ৰিতভাৱে এই কোরআনে কাৰীমক ধৰিব লাগিব। অকল নিজেই ইবাদত কৰি আছোঁ, নিজে ৰোজা ৰাখি আছোঁ, নমাজ পঢ়ি আছোঁ, হজ কৰিলোঁ, সব নিজেই কৰি আছোঁ, কিন্তু আৰু কোনেও কৰা নাই বা তেওঁলোকৰ ওচৰত আমি কেতিয়াও যোৱাও নাই, তেওঁলোকক এই সৎ ৰাস্তাৰ আহ্বান হিচাপে আহ্বায়ক আমি বনাও নাই, তেনেকা নহয়। আল্লাহ পাকে কৈছে একত্ৰিতভাৱে ধৰিবা। যিকোনো বস্তু যদি এটা গোট হিচাপে ধৰা যায়, এই বস্তুটোত মজবুত আকাৰে ধৰা হয়। আমি যেতিয়া একত্ৰিতভাৱে সকলোৱে ধৰিম, তেতিয়া মজবুত আকাৰে ধৰা হ'ব, আৰু আমি সকলো এই দুনিয়া নামৰ কুৱাৰ পৰা ৰক্ষা পাই যাম। আল্লাহ তবাৰক ও তাআলা আমালোকক জন্নতত দি দিব, কাৰণ এজনে ধৰিলে এয়া মজবুতি তাৰ আহে। তাৰ মানে মুছন্নিফ ৰহমতুল্লাহ আলাইহি এই কথাও এটা এক্সাম্পল দি লিখিছে যে হাতত 5টা আঙুলি আছে, তাৰ পৰা এটা আঙুলি যদি মই কাৰোবাক এটেক কৰোঁ, তেতিয়াহ'লে ইয়াত কোনো ধৰণৰ অসুবিধা নহয়, দুটা দি কৰিলেও নহয়। কিন্তু গোটেইকেইটা যদি একেলগে মুঠি মাৰি পেলাই কৰোঁ, কিবা না কিবা এটা হ'ব। সেইকাৰণে একত্ৰিতভাৱে ধৰাৰ যি মজবুতিতা, এই মজবুতিতাটো অকলে অকলে ধৰিলে নাথাকিব। সেইকাৰণে আমি আমাৰ পৰিয়ালবৰ্গ লৈ ওচৰ চুবুৰীয়া যিসকল বন্ধু বান্ধৱ আছে, সকলোকে যেতিয়া আমি নমাজৰ দাৱত দিম, ৰোজাৰ দাৱত দিম, হজৰ দাৱত দিম, জাকাতৰ কথা বৰ্ণনা কৰিম, তেতিয়া আমি সকলোৱে মিলি যেতিয়া কোরআনে কাৰীমখন ধৰিম, আমি ইনশাআল্লাহ এই দুনিয়া নামৰ কুৱাৰ পৰা আমি সকলোৱে নাজাত পাই যাম, আৰু আল্লাহ তবাৰক ও তাআলাই আমালোকৰ গন্তব্যস্থান জন্নতত পৌঁছাই দিব ইনশাআল্লাহ কাৰীম। এই আমল নিশ্চয় ইনশাআল্লাহ কাৰীম আল্লাহ তবাৰক ও তাআলা আমালোক সকলোকে কোৱা আৰু শুনাতকৈ বেছি আমল করার তৌফিক আতা ফরমাক। ওয়া আখিরি দাওয়ানা আনিল হামদুলিল্লাহি রাব্বিল আলামিন।